পৰিৱৰ্তনৰ জোৱাৰ আহিছে আৰু সেই জোৱাৰত বিপিএফৰ যিটো 17 বছৰীয়া শোষণকাৰী ভ্ৰষ্টাচাৰী দমনকাৰী হাগ্ৰামা মহিলাৰ চৰকাৰ আছিলে এই চৰকাৰটো ভাহি যাবলৈ গৈ আছে। যোৱা 17 বছৰত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় ৰাইজে বিচাৰিছিলে কি আমাৰ এই বিটিসি অঞ্চল যোৱা সময়ত বিটিসি আৰু এতিয়া বিটিআৰ এটা পৰিৱৰ্তন আহিব লাগে। এই অঞ্চলত 30-40 বছৰ ধৰি এটা অস্থিৰতা আছিলে, সেই অস্থিৰতাটো সমাপ্ত কৰি এটা শান্তি প্ৰতিষ্ঠা কৰাটো সবে বিচাৰিছিলে। আৰু হাগ্ৰামা মহিলাৰীয়ে 17 বছৰ বিটিসিৰ চিফ হৈ অসম আৰু ভাৰত চৰকাৰত যি দল সংগঠনে চৰকাৰ চলাইছিল সেই সকলৰ লগত এলায়েন্সত থাকি মিত্ৰতাত থাকি তেখেতসকলে বহুত কাম কৰিবলৈ সুযোগ পাইছিলে। কিন্তু প্ৰথম কথা হৈছে আমাৰ ইয়াত যিটো হিংসা হৈ গ'ল, বিভিন্ন অস্থিৰতা হৈ গ'ল, এইটো সমাপ্ত কৰিবৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একো কাম নকৰিলে। আৰু সেই কামটো আজিৰ UPPLৰ নেতৃবৃন্দই যোৱা 27 জানুৱাৰীত এটা চুক্তি কৰি আমাৰ অঞ্চলত শান্তি স্থাপন কৰা হ'ল। 30 বছৰে আৰ্মি পুলিচ বিভিন্ন উগ্ৰপন্থী সমস্যা, এই সমস্যাত ৰাইজৰ বহুত অশান্তি হৈ গ'ল, বহুতৰ জীৱন গ'ল, বহুতৰ সম্পত্তি নষ্ট হ'ল। এই কথাবিলাক হাগ্ৰামা মহিলাৰীয়ে কোনো উপলব্ধি নকৰিলে। আৰু যোৱা 27 জানুৱাৰীত ছুটি হোৱাৰ পিছত এতিয়া আমাৰ অঞ্চলত শান্তি বিৰাজ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে যোৱা 7 মাহ ধৰি আমাৰ অঞ্চলত কোনো অশান্তি নাই। সকলো জাতি জনগোষ্ঠী মিলি আমি একেলগে ইয়াত বসবাস কৰি আছো। আৰু এই কাৰণে আজি 17 বছৰত এই দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা বিপিএফ দলক গুচাই পেলাই আজি UPPL দলক বিটিআৰত ৰাইজে চৰকাৰ গঠন কৰিবলৈ সুযোগ দিবলৈ গৈ আছে। 17 বছৰত না বড়োসকলৰ কাৰণে কিবা কৰিলে, না মাইনৰিটিৰ কাৰণে কৰিলে, না বঙালীৰ কাৰণে কৰিলে, না ৰাভাৰ কাৰণে কৰিলে, না গাৰোৰ কাৰণে কৰিলে, কোনো জনগোষ্ঠীৰ কাৰণে হাগ্ৰামা মহিলাৰী বিপিএফে একো নকৰিলে। ইয়াৰ ওলোটাই কি কৰিলে, ৰাইজৰ কাৰণে অহা টকা পইচাবিলাক আত্মসাৎ কৰিলে। 2012 চনত যি সংঘৰ্ষ হৈছে, এই সংঘৰ্ষৰ সময়ত 100 কোটি টকা আহিছিলে মাইনৰিটি এৰিয়া, বিভিন্ন এৰিয়া ডেভেলপমেন্টৰ কাৰণে। সেই 100 কোটি টকা খাই দিলে। 17 বছৰত 6000 কোটি টকা আহিছিলে, 6000 কোটি টকাৰ বেছি সংখ্যক টকাই হাগ্ৰামা মহিলাৰীয়ে খাই শেষ কৰি দিলে। আপোনালোকে দেখিছে কোকৰাঝাৰত হাগ্ৰামাৰ সম্পত্তি, তেখেতে কি বনাইছে, হস্পিটাল বনাইছে, হোটেল বনাইছে, বহুত কিবা কিবি বনাইছে। যোৱা 100 বছৰতো কোকৰাঝাৰত বিভিন্ন মানুহে যিখিনি কৰিব পৰা নাই, যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে ইমানখিনি সম্পত্তি এতিয়া গোটাই লৈছে। কোনোবা ব্যৱসায় কৰি সম্পত্তি বনাইছে, আমাৰ ক'ব লগা নাই। কিন্তু দুখীয়া গৰীব মানুহৰ কাৰণে আহা আইৱাৰ ঘৰৰ পইচা, জব কাৰ্ডৰ পইচা, PMYৰ পইচা, বৃদ্ধ পেঞ্চনৰ পইচা, মিড ডে মিলৰ পইচা, শিশু খাদ্য অংগনবাড়ীৰ পইচা, ৰাস্তা ঘাট দলং এগ্ৰিকালচাৰ আমাৰ খেতি পথাৰত অহা পইচা, এই পইচাবিলাক আত্মসাৎ কৰি হাগ্ৰামা মহিলাৰীয়ে আজি নিজৰ পুঁজিটো ডাঙৰ কৰিছে। সেইকাৰণে ৰাইজ এতিয়া সময় আহিছে এই দুৰ্নীতি ভ্ৰষ্টাচাৰী নেতাসকলক ক্ষমতাৰ পৰা বিদায় দি, এই নেতাসকলক ক্ষমতাৰ পৰা খেদি ভাল এটা দলক ভাল নেতৃত্বৰ হাতত এই ক্ষমতাটো দিব লাগিব। আমাৰ ৰাষ্ট্ৰখনৰ নেতা, ৰাজ্যখনৰ নেতা, কাউন্সিলৰ নেতা, VCDC নেতা কাম কৰিম বুলি ক'লে বহুত কাম কৰিব পাৰে। আমাৰ অঞ্চলত দৈনন্দিন দুখীয়া মানুহৰ সংখ্যা বাঢ়ি যাই আছে, নিবনুৱা সমস্যা বাঢ়ি যাই আছে। আমাৰ ল'ৰা ছোৱালীৰ কোনো চাকৰি বাকৰি সংস্থাপন নাই। যি এটা দুটা চাকৰি ওলাই হাগ্ৰামা মহিলাৰীৰ মানুহে, BPFৰ মানুহে লাখ লাখ টকা দি পেলাই বিক্ৰী কৰে, নহলে নিজৰ ঘৰৰ মানুহে চাকৰি দিয়ে, আমাৰ মানুহবিলাকক দুখীয়াবিলাকক চাকৰি নিদিয়ে। যিখিনি ঠিকা ওলাই সিটো নিজে খায়, যিখিনি ঠিকা ওলাই, যিখিনি ব্যৱসায় ওলাই চব নিজে খায়। এইফালে হাগ্ৰামা মহিলাৰী
দুর্নীতি দাদাগিরি ভ্রষ্টাচার ইফালে ডনেশ্বর গয়াৰীৰ দাদাগিরি যোৱা ইলেকশন ঘোষণা কৰাৰ পিছত সৰু সৰু সদায় কিবা নহয় কিবা হিংসাত্মক কাৰ্যকলাপ কৰি আছে এই ডনেশ্বৰ গয়াৰী সৰু 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 দাদাগিৰি বিলাকে কিন্তু ৰাইজ আমি আপোনালোকক স্পষ্ট কৰিব বিচাৰিছো যা ডিসেম্বৰ 15 তাৰিখৰ পিছত ইউপিপিএলৰ চৰকাৰ গঠন কৰাৰ লগে লগে না হাগ্ৰামা না ডনেশ্বৰ না কোনোবা হাগ্ৰামা ডনেশ্বৰৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ দাদাগিৰি সকলো ইয়াৰ পৰা বিদায় ল'ব লাগিব কোনো দাদাগিৰি সহ্য কৰা নহ'ব দুর্নীতি ভ্রষ্টাচার সহ্য করা নহব আমার দুখিয়া গরিব মানুষ যোনে টকা খাইছে সেইবিলাকক এজন এজন ওলাই আনি জেললৈ পঠোৱা হ'ব কাকো মানে ৰেহাই দিয়া নহব আৰু আজি যিসকলে দাদাগিৰি কৰি আছে আমাৰ দাদা ভাই সকলৰ লগত মাৰপিট কৰি আছে সেই সকলো এজনো বাচি যাব নোৱাৰিব সকলো জেলত যাব লাগিব রাফিকুল ইসলামৰ হত্যাকাৰী জেলত যাব লাগিব আজি হাগ্ৰামাৰ চৰকাৰ আছে কাৰণে রাফিকুল হত্যাকারী পলাই আছে আমার সরকার আহিলে রাফিকুল হত্যাকারীক বিচাৰি বিচাৰি আমি পুলিশক গটাই দিম আৰু হি জেললৈ লৈ যাব লাগিব কিমান লাজৰ কথা ৰাইজ আমাৰ মা বাপ আমাৰ মা দেউতা এই সকলো মিলি ৰাইজ হৈছে এই ৰাইজক আমি সেৱা কৰিব লাগে এই ৰাইজক আমি সহায় কৰিব লাগে এই ৰাইজক আমি সন্মান কৰিব লাগে এই রাইজক সম্মান করাটো দূরের কথা ইলেকশন আহিলে হাগ্রামা মহিলারি ডনেশ্বর গয়াৰী আমার মা বাপ রাইজক 500 টাকা 200 টাকা দি কিনিব আহে মানুহ কি বস্তু নেকি মানুহবিলাক বজাৰত বেচা বস্তু নেকি মানুহবিলাকক কিনিব আহে বেচিব আহে কিমান নিষ্ঠুৰ ইহঁতে ৰাইজক সেৱা কৰিব লাগে ৰাইজে ৰজা গণতন্ত্ৰত ৰাইজে যি ইচ্ছা তাকে কৰিব পাৰে কিন্তু সেই ৰাইজক সন্মান কৰিব বাদ দি পেলাই ডনেশ্বৰ গয়াৰী এই মানে হাগ্ৰামা মহিলাৰে আৰু কিনিব আহে দিনত নহয় ৰাতি 10টাৰ পিছতে কিনিব আহে চুৰৰ নিচিনাকৈ কিমান লাজৰ কথা গতিকে ৰাইজ কোনো বিক্ৰী যাব নালাগে আমাৰ ইজ্জত আছে মান সন্মান আছে আমি দুখীয়া হ'ব পাৰে আমি গৰীব হ'ব পাৰে আমি হাজিৰা কৰি খাব পাৰে কিন্তু আমাৰ মান সন্মান আছে আৰু ইউপিপিএলৰ চৰকাৰ গঠন কৰিলে যিসকলে আজি হাজিৰা মুজিৰা কৰি খাই আছে গৰীবতকৈ গৰীব মানুহবিলাকক প্ৰথমতে সুবিধা দিয়া হ'ব এই কাৰণে ইউপিপিএলৰ চৰকাৰ আমি যুৱকসকলক ছাত্ৰ ছাত্ৰীসকলক ভাল শিক্ষা দি ডক্টৰ ইঞ্জিনিয়াৰ কৰাব বিচাৰিছো ভাল ভাল নাগৰিক কৰাব বিচাৰিছো প্ৰফেচাৰ বনাব বিচাৰিছো আইএছ অফিচাৰ বনাব বিচাৰিছো আমাৰ শিশুসকলক আমাৰ যুৱ যুৱতীসকলক আৰু হাগ্ৰামা মহিলাৰে যি যুৱ যুৱতীসকলক মা দেউতাই ইমান মৰম কৰি ডাঙৰ দীঘল কৰিছে সেই যুৱক যুৱতীসকলক আজি কেম বান্ধি বান্ধি মদ মাংস খুৱাই মাৰামাৰি কৰিবলৈ শিকাইছে হাগ্ৰামা মহিলাৰে আৰু আমাৰ চৰকাৰ আহিলে কোনো যুৱৰ ইউথ কেম্পৰ নামত কেম্প ৰাখিব দিয়া নহ'ব মদ ভাং জুৱা খেলা বন্ধ কৰি দিয়া হ'ব কোনো এনেকৈ দাদাগিৰি কৰা নহ'ব আমি ভাল সমাজ বিচাৰিছো ভাল অঞ্চল বিচাৰিছো ইয়াত কোনো শোষণকাৰীৰ কোনো জাগা নাই ভ্ৰষ্টাচাৰীৰ কোনো জাগা নাই শ্ৰদ্ধা ৰাইজ আজি আমি বহুত দেখিলো আমি আশা কৰিছিলো বেলেগত নহয় কোকৰাঝাৰতে উন্নতিটো হওক আজি কোকৰাঝাৰত কি কৰিলে ইউনিভাৰ্চিটি বনালে হাগ্ৰামাই নিজৰ ঘৰৰ ওচৰত ইঞ্জিনিয়াৰিং কলেজ বনালে হাগ্ৰামাই নিজৰ ঘৰৰ ওচৰত মেডিকেল কলেজ বনালে হাগ্ৰামাই নিজৰ ঘৰৰ ওচৰত CIT বনালে হাগ্ৰামাই এই নিজৰ ঘৰৰ ওচৰত বাওখুংৰিতো এটা বস্তু বনাবলৈ নিদিলে বাওখুংৰি কি আমাৰ বিটিআৰৰ নহয় নেকি ইমান সুন্দৰ অঞ্চল এই বাওখুংৰি অঞ্চল ইয়াত একো অনুষ্ঠান প্ৰতিষ্ঠান হাগ্ৰামা ডাঙৰীয়াই নিদিলে সেই কাৰণে আজি এই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এই ক্ষমতাৰ পৰা যদি খেদিব নোৱাৰে ৰাইজে একো নাপাব কোনো গাঁৱৰ মানুহ একো নাপাব দুখীয়া মানুহ একো নাপাব আৰু আমাৰ চৰকাৰ অহাৰ লগে লগে আমি স্পষ্ট কৰি দিছো প্ৰত্যেকটো গৰীব মানুহ এখন এখন আইৱাৰ ঘৰ পিএমৰ ঘৰ দিয়া হ'ব ৰেচন কাৰ্ড যোনে পোৱা নাই 1 বছৰৰ ভিতৰত সকলোকে ৰেচন কাৰ্ড দিয়া হ'ব যোনে যোনে আজিলৈকে জব কাৰ্ড পোৱা নাই এই সকলক জব কাৰ্ড দিয়া হ'ব যিসকলে জব কাৰ্ড পায়ো কাম পোৱা নাই
এই সকলক সবকে কাম দিয়া হ'ব আমাৰ দুখীয়া গৰীব মানুহ আগবাঢ়ি যাব লাগিব যিমানখিনি সেলফ হেল্প গ্ৰুপ আছে প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপকে ৭৫,০০০ৰ পৰা ৪ লাখলৈকে পইচা দি পেলাই উন্নয়নৰ কাৰণে আমাৰ মহিলাসকলক সহায় কৰা হ'ব আৰু এইখিনি পইচা আজি হাগ্ৰামা মহিলাৰীয়ে যদি কৰাপশ্যন নকৰিলে হয় আত্মসাত নকৰিলে হয় আমাৰ অঞ্চল বহুত আগুৱাই গ'লহেঁতেন আমাৰ মহিলাসকলে ইমান কষ্ট কৰিব পাৰে খেতি পথাৰতে হওক বা ঘৰতে হওক সেই মহিলাসকলক কিঞ্চিত সহায় নকৰিলে হাগ্ৰামা মহিলাৰীয়ে আমি কৈছো 1 বছৰত 1 লাখ কৰি 5 বছৰত 5 লাখ সংস্থাপন দিম আমাৰ নিবনুৱাসকলক কোনো গুজৰাট হাৰিয়ানা যাব নালাগে গুজৰাট হাৰিয়ানা থাকাবিলাকো নিজৰ ঘৰত আহি সংস্থাপন লৈ পেলাই জীয়াই থকাৰ ৰাস্তাটো UPPL চৰকাৰে কৰি দিব এইখিনি কেপাচিটি আমাৰ আছে সেইকাৰণে ৰাইজ বহুত হৈ গ'ল চাকৰি নামত যিটো কৰাপশ্যন হৈছে এই কাৰণে আমি ঠিক কৰিছো যিদিনা চাকৰিৰ ইণ্টাৰভিউ হ'ব BTR চৰকাৰত সেইদিনাই এপইণ্টমেণ্ট দিয়া হ'ব কোনো ঘুষ খাব নোৱাৰিব বেলেগক বাদ দিয়ক আমাৰ দলৰ নেতা কৰ্মীবিলাকক মই কৈ আছো চৰকাৰ অহাৰ পিছত কোনোবা দুখীয়া গৰীব মানুহৰ নামত যদি টকা খায় সি আধা ঘণ্টাও আমাৰ দলত থাকিব নোৱাৰিব তাক ওলাই দিয়া হ'ব কাৰণ 17 বছৰ আমাৰ ৰাইজে বহুত কষ্ট পালে BPF-ৰ কাৰণে সেইকাৰণে ৰাইজ আজি আপোনালোকক এইখিনি অনুৰোধ কৰিছো আমাৰ বাউখুংৰি সমষ্টিৰ যিজন প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্ম তেখেতে হ'ল এজন সুদক্ষ ছ'চিয়েল ৱৰ্কাৰ মহিলাসকলৰ কাৰণে নেশ্যনেল লেভেলত কাম কৰিব পৰা এজন ব্যক্তি সকলো দিশৰ পৰা এক্সপাৰ্ট এই প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানীৰ লগত দনেশ্বৰ গয়াৰী কোনো তুলনা নহয় তেখেতে এই অঞ্চলৰ ৰাইজক বহুত আগুৱাই লৈ যাব পাৰিব সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছো এইবাৰ কোনো যাতে ভুল নকৰে ইফালে UPPL-ৰ চৰকাৰ আহি আছে UPPL-ৰ চৰকাৰত প্ৰতিভা ব্ৰহ্ম জিকি যোৱাৰ পিছত UPPL-ৰ যিটো চৰকাৰ হ'ব এই চৰকাৰত এটা ডাঙৰ বিষয় ভাৱ লৈ পেলাই বাউখুংৰি অঞ্চল উন্নয়ন কৰিব যি কামে নহওক কিয় এই মাইনৰিটি উন্নয়নে হওক এই যিয়ে হওক আমাক কৈছে মাইনৰিটিৰ কাৰণে একো নকৰে 17 বছৰত হাগ্ৰামা মহিলাৰ মাইনৰিটিৰ কাৰণে একো কৰা নাই কিন্তু আমি চুক্তি কৰি মাইনৰিটি ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো লৈ আহিছো আৰু এই মাইনৰিটি ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টেদি যিমানখিনি উন্নয়ন কাম কৰিব ইচ্ছা আছে এইটো কৰিব পাৰিব सिबिनां रायजोफोर बयनिसिमबो खुलुमनाय बावहरबाय जोङो बयबो सोलायनायखौ लुबैदों सोलायनायखौ हास्थायदों थांनाय 17 बोसोराव जोङो मिजिंथिदोंमोन हाग्रामा महिलारिनि सरकारा रायजो राजाफोरखौ अनगोन नायफिनगोन जौगानायनि खामानि मावगोन नाथाय नायैनो 17 बोसोर थांबाय गावबा गावनि मावनांगौखौ मावजोबनानै लाबाय नाथाय रायजो राजानि थाखाय जेबो मावाखिसै दिनै रायजो राजाया गरिब गुन्द्रायानो जानानै थाबाय लाइमोनफ्रा लेखा फरायबाय खस्थ' खालामनानै थाखा फैसा गारनानै मोसौ मोसा फाननानै हा हु फाननानै दिनै बिसोरखौ साख्रि होनो हानाय सुबिदा होनो हानाय जेबो खालामाखिसै इलेक्सन फैबा जोंनि हाय आफाफोरखौ 100 टाका 200 टाका होनानै बायलाय फानलाय खालामनो फैयो नाथाय 5 बोसोरनि थाखाय गरिब गुन्द्राखौ नाया बिथांमोना दा नंखायनो रायजोफोर BTR गोरोबथा जाबाय जोंनि माहारियाव मोनसे गोजोन थासारि फैबाय जोंनि सेंग्राफ्रा लाइमोनफ्रा दाउ अमाफोर बायदि गावथार जायोमोन बे गोरोबथाया जानायनि उनाव गासैबो लाइमोनफ्रा सेंग्राफ्रा जायफोर हाग्रायाव थायोमोन गोबां गुबुन जायगायाव थायोमोन दिनै न'आव फैनानै बिमा बिफाजों गोजोन संसार जानो हानाय मोनसे थासारि फैबाय दा बेखौनो लानानै जोङो दिनै हारिखौ जौगाहोनो नागिरदों बड'फानि जि सिमां बेखौ मोगथां महर होनो नागिरदों बड'फाया लुबैदोंमोन मोनसे मोजां माहारि दानाय जौगासार माहारि दानाय नाथाय जोंनि मानसियानो हाग्रामा दनेश्वर मोना दिनै गावनि मानसिखौनो सोबख'नानै थगायनानै नासयनानै दिनै जोंनि मानसिखौनो सुरलां बोरलां खालामनो नागिरदों बड'फानि सिमांखौ थेर बेथेर खालामनो नागिरदों आरो जों बेखौ मालाबाबो जानो होआ आरो बेनिखायनो गोसो गैयाब्लाबो दिनै राजखान्थियाव फैदों आरो राजखान्थियाव फैनानै जोंनि गरिब गुन्द्रा आइ आफा रायजो राजाखौ सिबिनो थाखाय 5 बोसोरनि सम लानानै फैदों दा नंखायनो रायजोफोर गोलाव सम आं बाथ्रा बुंला आलासिफोर दंबावो आङो बयखौबो खावलायदों नोंथांमोना इसोरनि अननायाव बयबो मोजाङै था गथ'फोरखौ लेखा फोरों आरो बेजों लोगोसे फैगौ 10 अक्ट'आव ट्रेक्टरनि सावगारियाव बयबो भटखौ होदो आब' प्रतिभा ब्रह्मआ
जोबोद मोनसे गोजौ थाखोनि साननो गोरों सासे आइजो बिथांखौ देरहाहोनाय माने सारा बर'फोरनि थाखाय बिथाङा जौगासार खामानि मावनो हागोन आरो बिटिआर सरकाराव मोनसे मोजां गोहो गोरा बिबान लानानै नोंथांमोननि गामि गफायाव थानाय जेंनाफोरखौ गासैखौबो सुस्रांजोबनो हागोन। दनेश्वर गयारिया ओरैनो नांगौबा स्कुटि लानानै बेरायफायो किन्तु रायजो राजानि जेबो खामानि मावा। दिनै रायजो राजाफोरखौ थगायजोब्बाय सोबख'जोब्बाय आरो लाजिंसिंनि बाथ्राया बेसो गावनो सासे बैसोगोरा मानसि जानानै सेंग्राफोरखौ दिनै सानफ्रोमबो बुलायनो थिनो जौ लों बेदर जा बुलाय बिखि मोजां बाथ्रा जाबाय। गावहानो गथ' गथाया देरजोब्बाय बे समाव बुजायनोसो नांगौ गावजों थाग्रा सेंग्राफोरखौ नांलाय खमलाय खालामनो मोना हामा होननानै बिथांमोननिया मा नांलाय खमलाय खालामनोखौसो थिनहरबाय थायो। दा बेबायदि समाजखौ जोंनो नाङा रायजोफोर। दा नंखायनो मोजां मोनसे समाज दानांगोन गोजोन थासारि लाबोनांगोन आरो जौगानायखौ लाबोनांगोन। आं गोलाव बाथ्रा बुंला बेखिनियावनो आंनि बुंनायखौ फोजोबबाय। মই দীঘলীয়া কথা নকওঁ এইখিনি কৈ মই বক্তব্য সামৰিছো আৰু আশা কৰিছো অহা 10 তাৰিখত কিহৰ ছবিত ভোট দিব নাঙল কি হ'ব ভাঙিছে নাঙল নাই ভাঙিছে ও বাউখুংলিত নাঙল নাই আৰু নাই হয় এসে এয়াৰপৰ্টত আছে নেকি নাঙল নাই পরিবর্তন দরকার পরিবর্তন দরকার ইউপিপিএল সরকার পরিবর্তন দরকার ইউপিপিএল সরকার পরিবর্তন দরকার ইউপিপিএল সরকার। থ্যাংক ইউ।